ৰাতিপুৱা সময় 5:40 হৈছে আৰু মোৰ যিহেতু নাজিৰা অগ্নিনাভ মন্দিৰত মোৰ দোকান আছে, এতিয়া দোকান খুলিবলৈ গৈ আছোঁ। নাজিৰা যি অগ্নিনাভ মন্দিৰ কেনেকৈনো সজাইছে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইবাৰ বৰ ধুনীয়াকৈ সজাইছে, আপোনালোকে চাই লওক। এইবাৰ নাজিৰা অগ্নিনাভ মন্দিৰ বৰ ধুনীয়াকৈ সজাইছে, তাকে অকণমান দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু